লাষ্টৰ শ্বটটো গোটেইখিনি একদম লাইন পাতি থিয় হৈ থাকিব গম পাইছা নাই একদম লাষ্টৰ পৰা আৰু গোটেইখিনিয়ে কবি অসমখন আমি বাংলাদেশী চৰণীয়া পথাৰ হ'ব নিদিওঁ জয়া অসম তাতে কাট হ'ব কেনেকুৱা হ'ব প্ৰথম শ্বটখিনি কিবা এটা ল'ব লাগিছিলে নেকি কিবা খালী খালী লাগিছে ঠিকেই কৈছ আগৰ শ্বটকেইটাত কিবা কিবি ল'ব লাগিব ইয়াত মিলাব লাগিব বাকী ছোৱালীকেইজনীলে ফোন কৰিছোঁ ইমান দিয়া অহা নাই তাহাঁতক ফোন কৰিছিলোঁ আহিবলৈ নাহে মেকআপ আৰ্টিষ্ট নাই ভাল লোকেশ্যন নাই আজিকালি ছোৱালী জানোৱেচোন এইবিলাক নহ'লে বোলে নাহে গাই ইচ্ছা নাই আহিব পাৰে ন তাতো কিমান ক'লোঁ নুবুজে আকৌ হ'ব দে নাহে যদি নালাগে বাদ দে ৰচোন তাহাঁতি আহিলে নেকি আহিলে সেইকেইটা দেৰি হ'ল নেকি এই মাৰ ৰ'দ ন আৰু এওঁ মোৰ লগৰ নমস্কাৰ দেই নমস্কাৰ 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 আৰু মানস নাটক কৰে অ' আমাৰ এই নেক্সট ভিডিঅ'ত মানে যিটো ভিডিঅ' কৰিম সেই ভিডিঅ'ত যদি এক্টিং কৰিব আমাৰ লগত কৰিব আৰু নাটক চাটক কৰিছা দুই এখন কৰিছে বুজিছে দুই এখনহে কৰিছে কিবা ডাইলগ চাইলগ মনত আছে নাই স্ক্ৰিপ্টটো চাইছো এতিয়া স্ক্ৰিপ্টৰ নহয় নাটকৰ মনত থাকচোন তহঁতৰ যদি উস্তাদি মাৰি খবৰ মনত থাক এই ডাইলগটো চা এইটো ক'ব লাগিব প্ৰদীপ্ত আপুনি অসমখন আমি বাংলাদেশী চৰণীয়া পথাৰ হ'ব নিদিওঁ জয়া অসম ডাইলগটো এবাৰ কৈ চাওকচোন বাকীখিনি পিছত চাম কৈ চাওক তই কি ডাইৰেক্ট কিবা ডাইৰেক্ট এইবোৰ আজিকালি নতুন ল'ৰাবোৰক লাগে ৰিহাৰ্চেল কৰে আমাৰ লক্ষ্মী খাই এই ক'ব লাগিব নেকি ঠিক আছে তুমি কিন্তু এটা ভাল কাম কৰিছা তুমি যে আমাৰ লগত কাম কৰিব পাইছা ভাল কাম কৰিছা শিকিব পাবা মই আছো কি আছে আৰে ডিপ্ল'মা আছে মোৰ ওচৰত 3 মুখীয়া ডিপ্ল'মা তোৰ আছে নাই ইয়াৰো আছে শিকি লোৱা আমি কেনেকৈ ডাইলগ লওঁ শিকি লোৱা এতিয়া চোৱা মোক কেনেকৈ ডাইলগ অসমখনক আমি বাংলাদেশীৰ এক ছেকেণ্ড এতিয়া অসমখনক আমি বাংলাদেশীৰ গৰখীয়া এক মিনিট বাংলাদেশী হ'ব ইয়াৰ হ'ব আপুনি নেলাগে বুলি কৈছো না হ'ব এবাৰ তই কচোন বিশ্ব এই ৰ'ব মই কৈ আছোঁ অসমখনত আমি বাংলাদেশী অসমখনত আমি জয়া অসম হ'ব তই ফলাবি আৰে অসমখনক আমি বাংলাদেশী চৰণীয়া পথাৰ হ'ব নিদিওঁ জয়া অসম বছ ইমানটোহে ক'ব লাগে